হাই বন্ধুসকল, কি খবৰ? আজি ফুৰিব আহিছোঁ মানে কি, আজি ৰাস্তাৰ পৰাই ভিডিঅ'টো আৰম্ভ কৰিলোঁ। তো আজি মিটিং এখনত যাই আছোঁ, মানে বাইহাটা চাৰিআলিতে হ'ব মিটিংখন। তাতে আমাৰ ছ'চাইটি অফিচ আছেতো, তো সেই ছ'চাইটি অফিচত যাই আছোঁ। পালোৱে, বেছি নাই আৰু। তো অলপমান যোৱাৰ পিছত আৰু আপোনালোকক দেখাই আছোঁ, তো পামেই। অলপ ৰখি আহি আছোঁ, মানে ইমান দৌৰা দৌৰি লগা নাই, কিন্তু অলপ ৰখি আহি আছোঁ। আপোনালোকে ভাবছেনে ৰাইজ, মানে ল'ৰা জীৱনটো কেনেকুৱা? মানে ইতেনে ঘৰত আছিলোঁ, মানে ইতেনে বৰপেটাত, ইতেনে বাইহাটা চাৰিআলি, ক'ত ইতেনে কি দিল্লী মুম্বাই যাব লাগে। যাব লাগে কাৰণটো কিহৰ কাৰণে বুজিছেনে আপোনালোকে? মানে পইচাই মানে চবতে দাউৰি থাকে, অতি মূৰে দাউৰাব পাৰিলেই। বাকী যি নহওক, পইচাই দি চব মানে হেৰি নহয় আৰু, কিন্তু পইচা লাগে। পইচা মষ্ট ইম্পৰ্টেণ্ট জীৱনটোত, পইচা লাগবই। পইচাই নহ'লে আৰু আপোনাক কুকুৰ বুলিও কোনো নোপোচে। তো যি নহওক, আমিও দাউৰিয়ে আছোঁ কুকুৰৰ নিচিনা। সেয়ে জীৱন আৰু, মানে আজি পইচা আনিছোঁ, খাইছোঁ, উৰৈছোঁ, সেয়ে আৰু মানে আৰু কি ক'ম আপোনালোকে বুজি পাইছে চাগে। কি ক'ম আৰু, এটা আমাৰ নতুন কাম আৰম্ভ হৈ আছে, তো চ'লাৰৰ। আপোনালোকে যদি চ'লাৰ লগাব বিচাৰে, তো লাইনৰ বিলটোতো জিৰ' হৈ যাব না। আপোনালোকে চ'লাৰ যদি ল'বই, তো মোক কণ্টেক্ট কৰিব। মই হোৱাটছআপ নাম্বাৰ দি থৈছোঁ। তো কালি এখন পষ্ট কৰিছোঁ ফটো, তো সেইখনত মানে নতুন কাম আৰম্ভ হ'ব আৰু, মানে চ'লাৰ পেনেলৰ। তো ছাবচিডি চব আছে, কোনো পইচা খৰচ নাই। খৰচ নোহোৱাকৈ আপোনাৰ ঘৰত লগাই দি যাব, 1 টকাও খৰচ কৰিব নালাগে। তো বলক এখন আমি ছ'চাইটি অফিচত যাওঁ। তো চ'লাৰ সেইটো পিছত পাতিম, মানে কথাটো যাই ল'ব বিচাৰে মোক কমেণ্ট কৰিব একবাৰ হ'লেও। তথাপি আহি পাত অলপ দেৰিয়ে হ'ল, মিটিং আৰম্ভ হৈ গৈছে। তো মিটিঙত গৈছোঁ, বিশেষ দেখাব নোৱাৰিলোঁ, কিন্তু ফটো কেইটা চাওক, কেইটামান ফটো উঠিছিলোঁ আমি, তো সেইকেইটাই ফটো, বাকী দেখাব নোৱাৰিলোঁ। আৰু চ'লাৰো যদি কিবা লগা হয়, এইটো নম্বৰত ফোন কৰিব, তোক বুজাই দিম।